Hi guys, আজি মই আনবক্সিং কৰিবলৈ লৈছোঁ Mivi Roam 2 এটা সৰু ব্লুটুথ স্পিকাৰ হয় এটা মই পাৰচেজ কৰিছিলোঁ Amazonৰ পৰা তো আহকচোন ইয়াত লিখা আছে পুশ দ্য লিমিট আমি এতিয়া কেনেকৈ লিমিট পুশ কৰোঁ Mivi Roam 2ৰ জৰিয়তে আহক চাওঁ আৰম্ভ কৰোঁ আমি ওপৰেদি এনেকৈ কাটি লৈছোঁ আমি ফালিছোঁ sound room 2 ধুনীয়া বক্স পেকেজিং নাইস বক্সটো ভাল লাগিছে ইয়াত লিখা আছে এখন Mivi পুশ দ্য লিমিট এখন বুক আৰু ক্ৰাফটমেন নোট দিছে আমাক ধুনীয়া পেকেজিং বক্স পেকেজিং খুব সুন্দৰ এটা আমাক ওয়াৰেন্টি কাৰ্ড দিছে ওয়াৰেন্টি কাৰ্ডটো আমি থৈ দিম ওয়েলকাম টু ক্ৰো এটা দিছে আৰু এখন ইউজাৰ মেনুৱেল আৰু এয়া হ'ল আমাৰ বস্তুটো এই আমাৰ বস্তু স্পিকাৰ মেইন বস্তু স্পিকাৰটো আমি সাইডত থৈছো এতিয়া প্ৰথমতে আৰু বক্সত কি আছে চাওঁ বক্সত এডাল আহিছে অক্স কেবল আৰু এডাল আহিছে চাৰ্জাৰ বক্স ইমানেই থাকিব চাগে বক্স ইমানেই খালি আমি এইখিনি সাইডত থৈ দিওঁ এতিয়া আহিব মেইন আমাৰ বক্সটো লৈ Mivi তো আমাৰ ভলিউম আপ ডাউনৰ কাৰণে দুটা বটন এটা প্লে পজ পিছফালে Miviৰ বেন্ডিং আৰু এডাল ধৰিবৰ কাৰণে ষ্ট্ৰেপ দিছে এইফালে আমি যদি চাওঁ আমাৰ এটা অক্স পৰ্ট আৰু এটা চাৰ্জিং পৰ্ট এটা মাইক্ৰোফোন আছে তো অন কৰিবলৈ চাৰ্জ আছে নাই নাজানো আৰু অন কৰি চাইছো ফাৰ্ষ্ট পাৱাৰ অন হৈ গৈছে তো এতিয়া আমি এটা গান বজাম এয়া আমি কানেক্ট কৰিবলৈ লৈছো Mivi Roam 2ৰ লগত পেয়াৰ হৈ গ'ল এতিয়া আমি এটা যিকোনো গান বজাই চাম নন কপিৰাইট মিউজিক বজাব লাগিব নহলে কপিৰাইট আহি যাব जी तुम्हारा गाना किधर है আমি এটো ফুল ম্যাক্স ফুল ভলিউমত বজাইছো ভলিউমত ইয়াৰ সাউন্ড ফুল আছে ম্যাক্স ফুল ভলিউম আৰু পজিটিভ সাউন্ড পাৱাৰ খুব সুন্দৰ সাউন্ড কোৱালিটি আমি ভাল পাইছো আৰু আমি বেলেগ এটা সং প্লে কৰি চাম এটা ভোকেল নোটৰ যেটোত আমাৰ ভয়েস থাকিব গানৰ
খুব সুন্দৰ বেছ আছে আৰু বেছৰ মাজেদি আমি গানটো শুনিছোঁ Yo soy mago, desaparezco. Cuentas tan plenas. Muy fuerte con. Hey. Mivi এখন মেজাৰ মেনুৱেল So guys, এই আছিল মিভি ৰোম টুৰ আনবক্সিং আৰু এটা শ্বৰ্ট ৰিভিউ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনত এনেকুৱা ধৰণৰ আন ভিডিঅ'ছ পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম বন্দে মাতৰম ভাৰত মাতা কি জয়